তাৰ পিছত আমি আলোচনা কৰিম ডি লৈ ডি দ বুজাব যেনে ডু deep dark ইত্যাদি ইত্যাদি তাৰ পিছৰ শব্দ হিচাপে আমি আলোচনা কৰিম DH লৈ DH বুজাব ডাঙৰ ধ যেনে ধনী ধীৰাজ ধন এটসেট্ৰা তাৰ পিছত আমি আলোচনা কৰিম এফ লৈ এফ বুজাব ফ যেনেবা ফুল flower food feel etc etc আৰু বহুত শব্দ আছে তোমালোকে নিজে বনাই বনাই লিখিবা তাৰ পিছত আমি আলোচনা কৰিম জি লৈ জি কেতিয়াবা ঘ বুজাব যেনে go গান game girl etc etc তাৰ পিছত আমি আলোচনা কৰিম জি ই লৈ মানে জি যেতিয়া অকলে থাকিব অৰ্থাৎ জি লগত ই নহয় এ ও এনেকে থাকিব তেতিয়া তুমি ঘ উচ্চাৰণ কৰিবা কিন্তু যেতিয়াই জি লগত ই হ'ব তেতিয়াই আমি ইয়াক উচ্চাৰণ কৰিব লাগিব বা সাউন্ড কৰিব লাগিব ঝ লৈ যেনে general gender jeep ইত্যাদি ইত্যাদি তো এইখিনি মুছি দিও তোমালোকে এইখিনি স্ক্রিনশট করে রাখি থৈ দিব পাৰা ভবিষ্যতৰ বাবে মুছি দিলো ইয়াৰ পিছত আমি আলোচনা কৰিম GH লৈ GH কেতিয়াবা ঘ বুজাব যেনে ঘষ্ট মানে ভূত ঘাতক ঘর ইত্যাদি ইত্যাদি এনেকে তোমালোকে লিখিব পাৰা ইয়াৰ পিছত আমি আলোচনা কৰিম এইচ ই মাত্ৰ হ বুজাব যেনে হি hand house ইত্যাদি ইত্যাদি ইয়াৰ পিছত আমি আলোচনা কৰিম